নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। ভিডিঅ'টো আজি এনেকুৱাকৈ ষ্টাৰ্ট কৰিছোঁ। আচলতে খৰখেদাকৈ এফালে ডাঙৰীয়া বাবা আহিছিলে আৰু চাউল দিবৰ কাৰণে ঘপককৈ ওলাই যোৱা হ'ল। তেনেকুৱাকৈ ভিডিঅ'টো কৰি থলোঁ আৰু এইফালে পাহাৰৰ পৰা নামি আহিছে চাগে, গৰমত চাওক না, পানী একেবাৰে ছটিয়াই লৈছে গাত। এইবোৰ ঘৰচীয়া হাতী হয়, ঘৰচীয়া হাতী। তেওঁলোকে কিছুমান কামত বা আজিকালি আচলতে আগত বহুত হাতী মানুহৰ ঘৰে ঘৰে প্ৰায়ে থাকে, আজিকালি কিন্তু সেইটো নাই। চাউল খালে, এইফালে চাউল খাই গৈছেগৈ, বহুত দূৰ যাব চাগে, কিন্তু এফালে পাৰ হ'ল, সেইকাৰণে পটাপট উলিয়াই চাউল দি দিলে আৰু। আৰু বাই বাই, আকৌ আহিব হাতী ভাইয়া। কণ বিলাহী পুঠি মাছ পুৰা হৈছে পিটিকাৰ কাৰণে, আৰু ধনিয়া জলকীয়া দি পুৰা গৰম, পুৰা জ্বলা জ্বলা চাটনি বনিব আৰু এটা বনাই আছে টেষ্টি পুৰা। যি কৰা মই বহাই দিওঁ। এই বিলাহীটো নাই হোৱা, পিটিকা কৰি দেখাই আছোঁ বাৰু আপোনালোকক। আৰু এইফালে মই দাইল লাও দি বনাই আছোঁ, বইল দাইল লাও দি, নহৰু, বগা নহৰু দি দিছোঁ আৰু আলু। কিমান যে টেষ্টি লাগিব আজি দাইলকণ খাই। আৰু এইফালে গাহৰি মাংস আনি থৈছে, এইটো বনাম, চাই থাকিব ভিডিঅ'টো, দেখাই আছোঁ বাৰু। এতিয়া লৈছোঁ আমি পুঠি মাছ পুৰা, আৰু এইফালে কণ বিলাহী, আৰু এইফালে আছে ধনিয়া আৰু জলকীয়া, নিমখ, তেল দি এতিয়া এইখিনি পিটিকা কৰিম, আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু এফালে এতিয়া পিটিকা কৰিব লৈছে এয়া মানুহজন, পিটিকা কৰা মানুহজন, কণ বিলাহীৰ লগত। আজিৰ ৰেচিপিটো মোৰ। আজিৰ ৰেচিপিটো এখেতে কৰিছে, মই ভিডিঅ' কৰিছোঁ আৰু। পুঠি মাছ, কণ বিলাহী, ধনিয়া, জলকীয়া, মিঠাতেল, টেষ্টি লাগিব খাই। আৰু এইফালে পিটিকা কৰি লওক, পাছত দেখাই আছোঁ বাৰু, ভিডিঅ'টো চাই থাকিব আপোনালোকে। কৰি লোৱা তুমি পিটিকা দেই। আৰু এইফালে পিটিকাখিনি হৈ গ'ল, পিটিকা হৈ গ'ল, পুৰা টেষ্টি, পুৰা টেষ্টি। এতিয়া ভাতৰ লগত খাবহে লাগে আৰু মাংসটো বনাই লওঁ, তাৰপাছত ভাতৰ লগত খাওঁতে দেখাই আছোঁ আপোনালোকক। চাই ভিডিঅ'টো চাই থাকিব। এইটো কেটলিটো পুৰণা কেটলি হয়, কিবা এটা DIY কৰিছে আৰু। ইয়াত বোলে ফুল ৰুব, এনেই পৰি থকাতকৈ আৰু ঘৰতহে সজাবৰ কাৰণে ফুলটো ৰুই থৈ দিলেতো এইটো কাম হ'ব পৰি থকাতকৈ। আৰু এইবোৰ এইটো কালাৰটো সেইখন তলত ফুটা কৰি লৈছে। আৰু এইবোৰ পুৰণা বস্তু পেলাই দিব মন নাযায়, সেইকাৰণে এনেকুৱাকৈ ব্যৱহাৰ কৰিব পালে ভালেই আৰু। ফালে তাই ওপৰফালে মডিফাই কৰি কেনেকুৱা লাগিব দেখাম বাৰু আপোনাক। এতিয়া তাই কৰি লওক, তেনেহ'লে পাছত আপোনালোকক দেখাই আছোঁ। কৰি থাকা দেই তুমি। এইফালে চাওকচোন, মাৰ ভাগৰ পাৰ্চেল এটা আহিলে, আৰু এতিয়া আমি আনবক্সিং কৰোঁ ব'লক। হাতখন ইগন'ৰ কৰিব দেই, মই ৰং মাৰি আছিলোঁ মানে। এইযোৰ কাপোৰ এযোৰ অৰ্ডাৰ দিছিলোঁ, মানে মোৰ কাৰণে নহয়, মাৰ কাৰণে। আৰু ৰ'ব দেখাইছোঁ, এইখন হৈছে মেখেলাখন, আৰু এইটো হৈছে ব্লাউজৰ পিচটো। চাওকচোন কেনেকুৱা লাগিছে, কমেণ্ট কৰিব দেই। আৰু এইখন হৈছে চাদৰখন, একেবাৰে চিম্পুল, নামঘৰ চামঘৰ পিন্ধি যাবলৈ খুব ভাল হ'ব, আৰু খুব ধুনীয়া। আপোনালোকে ল'ব পাৰে মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ যিহেতু। আৰু কোমল কাপোৰটো, কটনৰ হয়। এইযোৰ ছাইডত থলোঁ, আৰু এতিয়া আন এযোৰ কাপোৰলৈ আহিছোঁ। এইযোৰ দিছিলোঁ, এইযোৰ কালি আহিলে, আৰু এইযোৰ আজি আহিছিলে। এইযোৰ চাম ব'লক। এইখন হৈছে মেখেলা, এইখন কালি আহিলে, মানে অৰ্ডাৰ দিছিলোঁ। খুব ধুনীয়া আহিছে, কাপোৰটো কোমল, ভাল লাগিছে। এইকেইটা হৈছে ছাইড পটি, আৰু এইটো হৈছে ব্লাউজৰ পিচটো। এইটো উল্টা হৈ আছে বাৰু, এনেকৈ চিধা। এইটো হৈছে ব্লাউজৰ পিচ।
এয়া এইটো ব্লাউজৰ পিচ আৰু এইখন হৈছে চাদৰখন বহুত মৰম লগা যেনেকৈ মানে ফটোত ইমান ভাল নালাগিছিলে কিন্তু ৰিয়েলত বহুত ধুনীয়া আহিছে ফটোৰ নিচিনা আহিছে ফটোতকৈ বেছি ভাল আহিছে মই ভাল পাইছোঁ আপোনালোকে ল'ব পাৰে ফালে মোৰ কাৰণে এযোৰ জোতা দিছিলোঁ মিছ'ৰ পৰা এইযোৰ খুব ধুনীয়া আহিছে কমফৰ্টেবল হয় এইযোৰ ভাল লাগিছে আৰু এইফালে এখন বেডশ্বীট অৰ্ডাৰ দিছিলে আৰু এইখন আহি পালে আৰু গাৰু কভাৰো আছে খুব কম দামতে খুব ধুনীয়া বেডশ্বীট এখন আহিছে আৰু খুব ভাল লাগিছে আৰু এইখন হৈছে বেডশ্বীটখন পৰাৰ পিছত চব ইমান ধুনীয়া লাগিছে আৰু উঠনি ভণ্টিয়ে এইটো কালাৰ কৰি পেলাই এনেকুৱাকৈ বনাইছে এতিয়া মই আচলতে ভিডিঅ'টো দিনত শ্বুট কৰা নহ'ল ৰাতি শ্বুট কৰিছোঁ কাৰণে কালাৰটো অকণমান বেলেগ দেখিছে এইটো মানি প্লেণ্ট এজোপা লগাই থৈছে ৰাতিপুৱাৰ ভাগত এখন ধুনীয়া ফটো উঠাই পেলাই আপোনালোকক দেখাম বাৰু এনেকুৱাকৈ আচলতে পেলনীয়া বস্তু দি পুৰণা বস্তুবোৰ পেলাই দিবলৈ বেয়া লাগে যিহেতুকে এইটো একেবাৰে ভাল আৰু এনেই আছিলে সেইকাৰণে তাই এনেকুৱাকৈ বনালে এয়া চাওক এইটো এজোপা আৰ্টিফিচিয়েল ফুল এজোপা লগাই থোৱা হৈছে হেল্ল' গাইজ কি খবৰ সকলোৰে ভিডিঅ'টো এতিয়াহে মই ওলাইছোঁ উঠনিৰ পৰা আৰু এতিয়া গৈ আছোঁ ভণ্টি লগৰ ছোৱালী এজনীৰ ঘৰত মা আছে ভণ্টি তেওঁলোকক ৰাস্তাতে লগ পালোঁ আৰু সিহঁতৰ ঘৰলৈ গৈ আছোঁ এতিয়া আমাৰ ঘৰ পাৰ হৈ যাব লাগে অকণমান দেখাই আছোঁ বাৰু বাকীখিনি দেখিলে আজি দিনটো কেনেকৈ কি পাৰ হ'ল আৰু এতিয়া প্ৰায় 4টামান বাজিব হ'ল 4টামান বাজিব হ'ল নহয় আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ লাহে লাহে গৈ বহুত ধূলি ৰাস্তাটো চাই থাকিব তেনেহ'লে ভিডিঅ'টোত গৈ দেখাই আছোঁ বাৰু আৰু ইমান ধূলি ৰাস্তাটো ইফালে চাওক কিমান ধূলি কেমেৰা ধৰিব নোৱাৰিব পাৰে কিন্তু বহুত ধূলি বহুত বেছি ধূলি ইফালে চব বাগান কিন্তু ৰাস্তাটো আচলতে বনাই আছে এটা ছাইডৰ পৰা সেইকাৰণে বহুত ধূলি এইটো ছাইড বনোৱা হোৱা নাই সেইকাৰণে মানে আৰু তেনেহ'লে আপোনালোকৰ তাত গৈ দেখাই আছোঁ আৰু এইফালে বেলিটো প্ৰায় ডুবু হৈ গৈছে কিন্তু এনেকুৱা সময়ত প্ৰায় 4টামান বাজিব হৈছে এতিয়া যিহেতুকে দিনটো দীঘল হ'ল সেইকাৰণে আন্ধাৰ নহয় আৰু এনেইতো ঠাণ্ডা দিনত হোৱা হ'লে ইমান দেৰি আন্ধাৰ হৈ গ'ল হ'লে ওচৰতে হয় সেইকাৰণে ওলাই আহিলোঁ আৰু এতিয়া এইফালে চবেই গৈ আছে আৰু এইটো গেছ এজেঞ্চিটো এফালে আহোঁতে পাই যায় আৰু এইবোৰ চব কোৱাৰ্টাৰ হয় বাগানৰ কোৱাৰ্টাৰ এইবিলাক চব কোৱাৰ্টাৰ হয় কোম্পানী বাগানৰ তাত যোনবোৰ কাম কৰে তেওঁলোকৰ ইয়াতে এনেকুৱাকৈ কোৱাৰ্টাৰ বনাই দিয়ে এইটো ওচৰতে চব আৰু সেইটো এটা চাৰ্চ সেইটো এটা গীৰ্জাঘৰ এওঁলোকৰ আৰু এতিয়া পাই গ'লোহি সেইটো ঘৰ আগত আছে তেনেহ'লে তাত গৈ দেখাই আছোঁ কাৰণ তেওঁলোকৰ বাৰী তামোল বাৰী তামোল ঢেৰ হেৰি কৰি থৈছে ন খিনি ফুল এইফালে চাহ খাব দিছে মা ভণ্টি আণ্টি চাহ বনাই দিছে হেল্ল' গাইজ ঘৰ আহি পালোহি এই জাষ্ট পাইছোঁহি তাৰপিছত ভৰি হাত ধুই পেলাই ভিতৰত সোমালোঁ ভাবিলোঁ ভিডিঅ'টো আপোনালোকক কৰি থৈ দিওঁ যে ঘৰ পালোহি বুলি কিনে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে সম্পূৰ্ণ কৰিছে আৰু বহুত বহুত ধন্যবাদ আৰু যোনসকলে মোৰ চেনেল নতুন হয় চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন ভিডিঅ'লৈ পুনৰ আহিম আৰু এতিয়া কাম মানে কি এটা কেক বনাম আইচিং কেক বনাম আৰু দেখাম ইয়াৰ নেক্সট ভিডিঅ'ত সেইটো দেখা পাব কিন্তু আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ দিনটো ইটো সিটোকৈ দেখালোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু নতুন এটা ভিডিঅ'ত পুনৰ আহিম আজিলৈ বাই বাই নেক্সট ভিডিঅ' আইচিং কেক
আইচিংকে কেনেকৈ বনাওঁ সেইটো দেখাম বাৰু জাষ্ট নকৰিব মানে ঘৰত যেনেকৈ বনাওঁ জাষ্ট দেখাম আপোনালোকক চাব আশা কৰোঁ নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক নহয় এইটো ভিডিঅ'টো চাই বহুত বহুত ধন্যবাদ